এয়া বাক্সা জিলাৰ চাপাগুৰি মৌজাৰ শ্ৰী শ্ৰী কুজিদৰ দেৱালয়। এইবাৰ 173 সংখ্যক সাৰ্বজনিক দুৰ্গা মহোৎসৱৰ বৃহৎ আয়োজন। আনহাতে কণ কণ শিশুসকলৰ খেলনা সামগ্ৰীকে ধৰি বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰো ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে। তাৰোপৰি বয়সৰ লগে লগে যেন উৎসৱৰ সেমেকা লগা হ'ল। তাহানিতে দুৰ্গা পূজা বুলি ক'লে যিটো আনন্দ লাগিছিল, এতিয়া যেন কিবা এটা নাই তেনেকুৱা অনুভৱ হয়। পূজাত কাপোৰ লোৱাৰে পৰা পূজাত নতুন কাপোৰ পিন্ধি ইফালে সিফালে বন্ধুবোৰ লগৰ ভিৰৰ মাজত ঘূৰি ফুৰি ভাগৰি পৰা নাছিলোঁ। এতিয়া ভিৰবোৰ দেখিলে ভিৰৰ মাজত বিলীন হ'ম বুলি ইচ্ছা নাযায়। আৰু এয়া হৈছে পবিত্ৰ বিজয়া দশমী। আজিৰ দিনটোতেই এনেদৰে মা দুৰ্গাক বিসৰ্জন দিয়া হয়। আৰু এনেদৰেই কলৰ ভৰে নিৰ্মাণ কৰি মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। সাধাৰণতে মা দুৰ্গাৰ যি প্ৰতিমাক সা সৰঞ্জাম অলংকাৰেৰে সুন্দৰ কৰি তোলা হৈছিল, খন্তেক সময় পিছতে এনেদৰে আচলতে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। আৰু এয়া আপুনি যি দেখিছে সঁচাকৈ কৰুণ দৃশ্য। আচলতে এনেদৰে দেৱী দুৰ্গাক বিদায় দিয়া হয়। আশা কৰোঁ এই বছৰটি সকলোৰে শুভ আৰু মংগলময় হয় কামনাৰে মোৰ ভিডিঅ'টো যদি চাই আছে বা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।